আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে কেইটামান কথা। যাৰ নামাজ সুন্দৰ তাৰ জীৱন সুন্দৰ, যাৰ জীৱন সুন্দৰ তাৰ মৰণো সুন্দৰ, যাৰ মৰণ সুন্দৰ তার কবরও সুন্দর, যার কবর সুন্দর তার আখেরাতও সুন্দর, যার আখেরাত সুন্দর তার জান্নাত নিশ্চিত। হয়নে? একটা কথা কওঁ, আজি এজনৰ হোৱাটছএপত মই দেখিলোঁ এটা ডিপি দিছে। ডিপিত কি লিখিছে সেইটো কওঁ আপোনালোকক। আজিকালি কোনো কাৰো আপন নহয়, নিজৰ প্ৰয়োজনত সকলোৱে আহে আৰু প্ৰয়োজন শেষ হ'লে গুচি যায়। কথাটো সঁচানে? যদি সঁচা হয় কমেণ্টত জনাব।